2024 বৰ্ষৰ টি20 বিশ্বকাপ চলি থকাৰ মাজতেই আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ এজন প্ৰাক্তন খেলুৱৈৰ দেহাৱসান ঘটিছে বুলি ক'ব লাগিব আৰু সকলোকে মই সেই বেয়া খবৰটো জনাই দিব বিচাৰিছো বৰ্তমান সময়ত ওলাই অহা আৰু কালিৰ দিনটোত যেতিয়া আফগানিস্তানৰ লগত আমাৰ ভাৰতীয় দলে খেল খেলি আছিল তেতিয়া সকলোৱে হয়তো এটা কথা লক্ষ্য কৰিছিল যে হাতত অকমান কলা ৰঙৰ এখন সকলোৱে কাপোৰ বান্ধি আছিল অকমান কৈ আচলতে কলা তেওঁলোকে বেল লগাই আছিল বুলি ক'লো বেয়া নহব এটো বেল বুলি আচলতে কয় আমাৰ অসমীয়াত গতিকে কলা ৰঙৰ অকমান তেওঁলোকে কাপোৰ লগাই থকা সকলোৱে দেখা পাইছিল কিন্তু বহুতে হুদি আছিল যে কিয় লগাইছে মই আপোনালোক সকলোকে এতিয়া জনাইছো যে আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ এসময়ৰ খুব এজন বেগী বলাৰ বুলি ক'ব লাগিব ঘণ্টাত প্ৰায় 158 কিলোমিটাৰ বেগত বল মৰা এজন বলাৰ নাইকিয়া হৈ গৈছে বুলি ক'ব লাগিব যিয়ে নেকি অষ্ট্ৰেলিয়া ক্ৰিকেট দলক ভালকৈ শিক্ষা দিবলৈ সক্ষম হৈছিল যিয়ে নেকি অষ্ট্ৰেলিয়া ক্ৰিকেট দলটিক পানীত থানচৰা অৱস্থা কৰিছিল বুলি ক'ব লাগিব যেটো সময়ত ৰিকি পন্টিঙৰ দৰে খেলুৱৈ আছিল যেটো সময়ত আৰু বহুতো লেজেণ্ডাৰী প্লেয়াৰ আছিল অষ্ট্ৰেলিয়া টিমক ওয়াৰ্ল্ড চেম্পিয়ন আছিল কিন্তু সেই সময়ত ৰিকি পন্টিঙৰ দৰে খেলুৱৈসকলক আউট কৰি সমগ্ৰ বিশ্বতেই নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছিল আৰু নাম হৈছে তেখেতৰ ডেভিড জনসন সকলোৱে হয়তো এই নামটো আগতে শুনা নাই চাগৈ কিন্তু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে এগৰাকী খুব বেছি ভাল বলাৰ আছিল বুলি ক'ব লাগিব আৰু অষ্ট্ৰেলিয়া দলৰ লগত 5খনকৈ টেষ্ট মেচৰ এটা সিৰিজ তেখেতে খেলিবলৈ গৈছিল আৰু এই সিৰিজটোত প্ৰায় খেলুৱৈগৰাকী উজ্জ্বলি উঠিবলৈ সক্ষম হৈছিল বুলি ক'ব লাগিব আৰু এজগৰাকী ভাল বলাৰ আছিল আমাৰ ভাৰতৰ কিন্তু ইমান বেছি তেখেতে খেলিবলৈ সুযোগ নাপালে পাছৰ সময়ছোৱাত কিন্তু তথাপিও যেটো সময়ত অষ্ট্ৰেলিয়াই সমগ্ৰ বিশ্বতেই দবদপাই আছিল বুলি ক'ব লাগিব কব্জা কৰি আছিল বুলি ক'ব লাগিব সেই সময়ত ৰিকি পন্টিঙৰ দৰে খেলুৱৈক তেওঁ আচৰিত কৰিবলৈ সক্ষম হৈছিল বুলি ক'ব লাগিব বলিং একচনৰ সহায়ত কিন্তু আটাইতকৈ বেছি দুখজনক কথা বা মই বহুত দুখেৰে ক'ব লাগিব যে হে বলাৰ গৰাকী বৰ্তমান সময়ত আমাৰ মাজত আৰু নাই তেখেতে চিৰবিদায় মাগিছে বুলি ক'ব লাগিব এই পৃথিৱীৰ পৰা আৰু বহুতো নিউজ চেনেলৰ ফালৰ পৰা জানিব পৰা মতে তেখেতে সুইসাইড কৰিছে সেইবাবে মাত্ৰ 52 বছৰ বয়সতে দেহাৱসান ঘটিছে বুলি ক'ব লাগিব খেলুৱৈ গৰাকীৰ আৰু সঁচাকৈ এটি দুখজনক কথা তেখেতে ভাৰতীয় ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰিছিল তাৰ লগতে ডমেষ্টিক ক্ৰিকেটতো উজ্জ্বলি উঠিবলৈ সক্ষম হৈছিল খ মেচ তেখেতে খেলিছিল কিন্তু ইমান বেছি ভাৰতীয় ক্ৰিকেট দলৰ হৈ খেলিবলৈ সুযোগ নাপালে বাৰু তেখেতে তথাপিও ঘণ্টাত 158 কিলোমিটাৰ বেগত বল মৰাটো ইমান বেছি সহজ কথা নাছিল বিশেষকৈ 1999 চন 2000 চনত আচলতে এটো ইমান বেছি সহজ কথা নাছিল কিন্তু তেখেতে সেই সময়তে ইমান স্পিড ঘণ্টাত ইমান স্পিড তেখেতে বল মাৰিছিল আৰু বৰ্তমান সময়ত আটাইতকৈ বেছি দুখৰ কথাটো হৈছে যে তেওঁ আমাৰ মাজত বৰ্তমান সময়ত নাই ডেভিড জনসনে এই পৃথিৱীৰ পৰা চিৰবিদায় মাগিছে বুলি ক'ব লাগিব এটোৱে আছিল আজি ভিডিওটো মই বেছি কথা আৰু এই ভিডিওটোত ক'বলৈ বিচৰা নাই ভিডিওটো এটা লাইক লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব